নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে প্ৰাঞ্জল ৰাজ ENC লৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে লৈ আহিছোঁ বহুত গুৰুত্বপূৰ্ণ কেইটামান কুইজ। তোমালোকে কুইজসমূহ ভালদৰে চাই উত্তৰসমূহ কমেণ্ট বক্সত দিবলৈ যত্ন কৰিবা আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আহাচোন তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ভাৰতৰ সংবিধানখন কেতিয়া গৃহীত কৰা হৈছিল? 1947 চনৰ 15 আগষ্ট, 1950 চনৰ 26 জানুৱাৰী, 1949 চনৰ 26 নৱেম্বৰ, 1948 চনৰ 30 জানুৱাৰী। শুদ্ধ উত্তৰ 1949 চনৰ 26 নৱেম্বৰ। ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটো কিমান ছেকেণ্ডত গাই শেষ কৰিব লাগে? 52 ছেকেণ্ড, 50 ছেকেণ্ড, 47 ছেকেণ্ড, 60 ছেকেণ্ড। শুদ্ধ উত্তৰ 52 ছেকেণ্ড। ভাৰতীয় নাগৰিকৰ মৌলিক কৰ্তব্য কেইটা? 9টা, 10টা, 11টা, 12টা। শুদ্ধ উত্তৰ হৈছে 11টা। ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান কি? পদ্মবিভূষণ, পৰমবীৰ চক্ৰ, ভাৰত ৰত্ন, খেল ৰত্ন। শুদ্ধ উত্তৰ হৈছে ভাৰত ৰত্ন। ভাৰতৰ জাতীয় পতাকাৰ দীঘ আৰু প্ৰস্থৰ অনুপাত কিমান? 3:2, 4:3, 5:2, 6:3। শুদ্ধ উত্তৰ 3:2। পৃথিৱীৰ ভিতৰত দীৰ্ঘতম লিখিত সংবিধান থকা দেশ কোনখন? আমেৰিকা, ভাৰতবৰ্ষ, চীন, গ্ৰেট ব্ৰিটেইন। শুদ্ধ উত্তৰ হৈছে ভাৰতবৰ্ষ। ভাৰতৰ ৰাষ্ট্ৰপতি হ'বৰ বাবে ন্যূনতম বয়স কিমান হ'ব লাগে? 25 বছৰ, 35 বছৰ, 50 বছৰ, 60 বছৰ। শুদ্ধ উত্তৰ হৈছে 35 বছৰ। পঞ্চম বেদ বুলি কাক কোৱা হয়? মহাভাৰত, ৰামায়ণ, ভাগৱত, ঋগ্বেদ। শুদ্ধ উত্তৰ হৈছে মহাভাৰত। ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকটোত মুঠ কেইটা জন্তু আছে? 3টা, 4টা, 5টা, 6টা। শুদ্ধ উত্তৰ হৈছে 6টা। কোনখন আইন মতে প্ৰাথমিক শিক্ষাক 6 বছৰৰ পৰা 14 বছৰলৈকে বিনামূলীয়া আৰু বাধ্যতামূলক কৰা হৈছে? অসম প্ৰাথমিক শিক্ষা আইন 1962, অসম বুনিয়াদী শিক্ষা আইন 1954, শিক্ষাৰ অধিকাৰ আইন 2009, শিশুৰ অধিকাৰ সুৰক্ষা আয়োগ আইন 2005। শুদ্ধ উত্তৰ শিক্ষাৰ অধিকাৰ আইন 2009। বিদেশত মৃত্যুবৰণ কৰা ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীৰ নাম কি? লাল বাহাদুৰ শাস্ত্ৰী, চৌধুৰী চৰণ সিং, মোৰাৰজী দেশাই, ৰাজীৱ গান্ধী। শুদ্ধ উত্তৰ লাল বাহাদুৰ শাস্ত্ৰী। ৰাজ্যসভাত মুঠ কেইখন আসন আছে? 126, 250, 238, 260খন। শুদ্ধ উত্তৰ 250খন। ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্য কোনখন? মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, ৰাজস্থান। শুদ্ধ উত্তৰ ৰাজস্থান।
পানিপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল 1520 1526 1556 1761 চন শুদ্ধ উত্তৰ 1526 চন নীতি আয়োগ ভাৰতত কিমান চনত গঠন কৰা হয় 2014 চনৰ 1 জানুৱাৰী 2015 চনৰ 1 জানুৱাৰী 2016 চনৰ 1 জানুৱাৰী 2017 চনৰ 1 জানুৱাৰী শুদ্ধ উত্তৰ 2015 চনৰ 1 জানুৱাৰী পঞ্চনদীৰ দেশ বুলি কোনখন ৰাজ্যক কোৱা হয় পঞ্জাৱ অসম উত্তৰ প্ৰদেশ গোৱা শুদ্ধ উত্তৰ পঞ্জাৱ মহাত্মা গান্ধীৰ আত্মজীৱনীখনৰ নাম কি মোৰ জীৱন সোঁৱৰণ মোৰ সত্য অন্বেষণৰ কাহিনী অগ্নিৰ ডেউকা ৰাজনীতি শুদ্ধ উত্তৰ মোৰ সত্য অন্বেষণৰ কাহিনী উত্তৰ পূৰ্বাঞ্চলত মুঠ কেইখন ৰাজ্য আছে 6খন 7খন 8খন 9খন শুদ্ধ উত্তৰ 8খন ভাৰতৰ আটাইতকৈ ওখ অট্টালিকাটো কি তাজমহল কুতুব মিনাৰ শিৱদৌল এম্পায়াৰ ষ্টেট বিল্ডিং শুদ্ধ উত্তৰ কুতুব মিনাৰ উত্তৰ পূব সীমান্ত ৰেলৰ প্ৰধান কাৰ্যালয় ক'ত আছে মালিগাঁও কলকাতা শ্বিলং বিহাৰ শুদ্ধ উত্তৰ হৈছে মালিগাঁও